You know just what you do to me. Play my emotions like a pair of puppet strings. Did it ever occur to you my heart's more than a toy? Please go easy on me, babe. হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱাৰ পৰা কামত লাগি গৈছোঁ পূৰা এইফালে অফিচলৈ যোৱা বেগটো অলপমান ধুই ল'লোঁ যিহেতু সময়ো পাইছোঁ আৰু বতৰো ভাল আজি 15 আগষ্ট সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল আৰু সেইটো কাৰণে আজি বন্ধ ঘৰতে থাকিম ভাবিলোঁ অলপমান কামকে কৰোঁ আৰু এইফালে অফিচলৈ যোৱা পামচুজো অলপমান বোকা লাগি আছিলে অকণমান চফা কৰি ল'লোঁ আৰু একগালমান কাপোৰ ধুলোঁ দেই আৰু এইফালে মোৰ ফুলখিনি ইমান বেয়া হৈ গৈছে নহয় যত্ন ল'ব পৰা নাই যে পূৰা কুকুৰাই খুচৰিলে কবাৰ পৰা গৰু এগালমান আহি খালে একদম মানে কি ক'ম আৰু কাম চাম কৰা হৈ গ'ল এতিয়া ভাবিলোঁ অলপমান পেট পূজা কৰোঁ আৰু এইফালে মেগী বনাই আছোঁ যিহেতু কাহ হৈ আছে চৰ্দি হৈ আছে ভাবিলোঁ অলপমান জ্বলা দি পিনে খাওঁ সেইকাৰণে জালুক চালুক দি পূৰা বনাইছোঁ আৰু লগতে ডিম এটাও দি দিছোঁ আৰু এইফালে মোৰ মেগী হৈ গ'ল ৰেডি আৰু লগতে ৰঙা চাহ আৰু এইফালে চাহ মেগী খাই মই কেচাৰী চাই আছোঁ আজিৰ দিনটোত বাৰু এনেকুৱা চিনেমাবোৰে দিব টিভিত আৰু ময়ো চাই আছোঁ আৰু এই চিনেমাখন লাষ্টৰ ডোখৰ ইমানেই বেয়া লাগে নহয় কি ক'ম আৰু বহুত বেয়া লাগে আৰু চিনেমাখনো শেষ হ'ল এতিয়া বাহিৰলৈ চাইছোঁ বতৰটো আকৌ সেমেকা কৰি আনিলে ৰ'দটো ওলাইছিলেহে কাপোৰখিনি শুকাব বুলি ভাবিছিলোঁ আৰু তথাপিও এতিয়া কিবা কৰে বৰষুণে আনে নে কিয়ে কৰে বা আৰু মাজে মাজে মই পূৰা গৰম পানী খাই আছোঁ কাহ হৈ আছে যে আৰু মাতটোত চাগে অলপমান ধৰিব পাৰিছে আৰু ভাবে চাগে অকল বেমাৰ বতৰে তেনেকুৱা হৈছে চবৰে বেমাৰ হৈছে অকল মোৰ বুলি নহয় যাকে সুধিছোঁ চবৰে মানে গা বেয়া আৰু এইফালে মায়ে থোৱা আচাৰখিনিও অলপমান দেখাই দিছোঁ মানে পটককৈ চকুটো পৰিলে সেইকাৰণে ভাবিলোঁ এনেকেই ভিডিঅ'ত অকণমান বনাই পেলাই ৰাখি থওঁচোন আৰু এইফালে দেউতাই আনিলে আজি গাহৰি মাংস এইফালে বনি আছে গাহৰি মাংস আৰু এতিয়া ভাতটো খাই লওঁ বুলি ভাবিলোঁ যিহেতু চব ৰেডি হৈ গ'ল আৰু কিবা কিবি বনাইছিলে মানে মোৰ খাবলৈ মন নগ'ল সেইকাৰণে মই ভাবিলোঁ মাংস আৰু ভাত তেনেকৈ আচাৰ অলপমান আৰু নেমু এডোখৰ লৈয়ে খাই দিওঁ আৰু এটা বস্তু আপোনালোকক দেখাম দেই এইফালে চাওক এইটো বস্তু ইমান কিউট লাগিছে ন মোৰ কিন্তু খুব ভাল লাগিছে এই দুটা বস্তু মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ এই হেং কৰি থোৱাটো আৰু পুতলাকেইটা ইমান কিউট হয় আৰু এইফালে বেয়া কথা নুশুনিব বেয়া কথা নক'ব বেয়া বস্তু নাচাব হয়নে আৰু এতিয়া আম খাবলৈ মন গ'ল সেইকাৰণে আম কাটি ল'লোঁ আম খাই কোনে কোনে ভাল পায় বাৰু মোৰ কিন্তু খুব ভাল লাগে আমৰ ছিজনত বহুত আম খালোঁ কিনি সস্তাতে এতিয়া কিন্তু বহুত দাম হৈ গ'ল ছিজন যাবলৈ হ'ল যে আৰু এইফালে আম খাই মই পাঠান চাই আছোঁ আজিৰ দিনটোত টোটেল মই 3খন চিনেমা চাইছোঁ পাঠান লগাই পাঠানখন বাৰু আগতে চাইছোঁ কিন্তু আধাখৰীয়া হৈ আছে আজি ভাবিলোঁ কমপ্লিট কৰি চাইহে এৰিম মানে আৰু দিনটো আজি ঘৰতে সোমাই আমনিও লাগিলে সেইকাৰণে ভাবিলোঁ সন্ধিয়া সময়ত অলপ ওলাই যাওঁ আৰু ওলাই আহি দেখিলোঁ গোটেই দোকান চোকান বন্ধ ৰাস্তাত তেনেকৈ কোনো মানুহো নাছিলে হ'লেও খোজকঢ়া নিচিনা হ'ল আৰু ঘৰ আহি পিনে ভাবিলোঁ আজি ফেচ পেক লগাওঁ বহুত দিন একো স্কিন কেয়াৰ লোৱাই নাই আৰু গোটেইজনী মানে ৰ'দত ক'লা মলা হৈ অৱস্থাই নাই গৰমত সদায় অফিচ যোৱা অহা কৰি থাকোঁতে আৰু এইফালে ফেচ পেক লগাই ল'লোঁ আৰু এতিয়া চাহ খাই লওঁ বুলি ভাবিলোঁ আৰু লগতে খাই লওঁ লেইচ কোনে ভাল পায় বাৰু এইটো ফ্লেভাৰ আৰু এইফালে লেইচ চাহ আৰু ফেচ পেক লগাই একদম পূৰা বহি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব বাই বাই